हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। আজি মানে অলপ ঘৰুৱা কাম কৰি আছো, ঘৰৰ অলপ কাম কৰি আছো। এটা আমাৰ লগৰে হয় ঘৰটো, এটা অলপ টিং দিয়া আছো। মানে এই ঘৰটো পুৰা সম্পূৰ্ণ নহল, তাৰ কাৰণে অলপ এই টিংখিনি দি থব বুলি ভাবছি। তা টিংটো কেনেকুৱা দেই ভিডিঅ'টো শেষলৈ চাই যাই তেতিয়াহ'লে গম পাবি আৰু না কি? চাই থাকক আপোনালোকে, চাই থাকে। কাৰোবাক যদি হাজিৰা লাগে মাতিব পাৰিব। কাৰোবাক যদি হাজিৰা লাগে হাজিৰাত কিন্তু কিবা কৰিব পাৰিবি আৰু মাতিব পাৰিবি। আমাৰ নিচিনা বেকাৰ মানুহ। এইটো ইয়াৰ ঘৰ হয়, এইটো ইয়াৰ ঘৰ হয়। হা ঠিকা কৰে বোলে ই। টিংটো কেনেকৈ লগা হ'লে দেখাই আছোঁ আপোনালোকক ফাইনেল ৰিজাল্টটো। এইটো ঘৰ না কি চাব পাৰে। কিমান দ বহুত ওপৰত আছে মানে এইটো চাওঁ। এইটো কিমান ওপৰত, বহুত ওপৰত মানে একদম মানুহ এটা মানে ফুটা যাব আৰু এনেকুৱা টাইপৰ দেখাই আছোঁ। কিমান ওখ গাৰ্ডেন বনাইছে এইটো। এইটো বোলে গাৰ্ডেন কিবা পাগলা কৰি দিব। কি গাৰ্ডেন এইটো? হা এইটো গাৰ্ডেনটো নাচাই কিয় তই? কেনেকুৱা বনাইছে সুধি আহো ৰ মই গাৰ্ডেনটো। সুধিবি নেকি? ক'ত যাবি? এইটো চা কিমান 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 ওপৰত বনাইছে চা। এইটো এইটো মানে এইটো কিমান ওখ, এইফালে আছে এইফালে কিমান ওখ মানে এইটোৱে পিন ফিটা। এইটো কিমান ওখ, বহুত ওখ বা ওখ, কিমান ওখ আৰু ওপৰলৈ গিছা আৰু তো মুধা কাটলিতো আৰু আছে। মোৰ সমান ওখটো ইমান সমান হ'ব আৰু টিংটো কি টিং লগাইছে মানে টিংটো হ'ল ৰাইনো গ'ল্ড 30 mm টিংটো। মোটামুটিভাৱে ঠিকে আছে বাৰু। 30 mm ৰাইনো গ'ল্ড টিঙৰ নামটো হৈছে ৰাইনো গ'ল্ড। কেনেবা হয়তো অলপ কমেণ্ট কৰি জনালে হ'ল, ভাল হয় নে বেয়া হয়। ৰাইনো গ'ল্ড এইটো টিংটো 30 mm 30 এইবিলাক পাকাৰ কিবা ইমান ঠিক নহয়। পাকাৰ গিলা ইমান ঠিক হোৱা নাই এইটো বস্তুটো। ফাটি গৈছে এইগিলা। হা ফাটি গৈছে পাকাৰটো সিমান এটা ঠিক নহয়। কোনোবা যদি লগাও আছে এৰি গৈছে চাই এৰি গৈছে পাকাৰ কিবা বহুত বেয়া দেই কিন্তু। সঁচাই এৰি গৈছে চা এইটো প্লাষ্টাৰ মাৰি দিল পুৰা এৰি গৈছে। পাকাৰ কিবা এই যোনে বনাই না এইটো একদম হিচাপ মতে কিবা নেদে, হিচাপ মতে চিমেণ্ট হিচাপ মতে শিল বালি নেদে। সেইটো কাৰণে মানে বেয়া হৈ গৈছিল। কাম নাই লগতকৈ নলগা ভাল লাগিলে বস্তু। আমাৰ ইয়াতে গাইজ খানাৰ কাৰণে পুৰা যোগাৰ আহি গৈছে। এইটো খানাৰ কাৰণে হান্দি আহি গৈছে। তাৰপিছত ইয়াতে কি বা আছে বহুতখিনি বস্তু আহি গৈছে। মানে দালি আহি গৈছে, এইবিলাক আছে। ইয়াতে কি আছে বাৰু চাওঁ। ইয়াতে নিমখ, এই চয়াবিনৰ খানা নহয় আজি এইখানটা পেলাই যাওঁ নেকি চয়াবিনটো। চয়াবিন আছে, তাৰপিছত শুকান জলকীয়া, তাৰপিছত আৰু দালি আছে। দালি আছে। মাংসটো এতিয়া আহি আছে, মাংসটো আনিব যাম। এতিয়া মাংসটো আনিব যাই আছোঁ ৰ'বা। আনি কেনে কেনেকুৱা খানা হয়, ধামাকা খানা হয় না কেনেকুৱা খানা হয় দেখাই আছোঁ আজি ভিডিঅ'টো কেনেকুৱা হয় নাজানো বাৰু। আমাৰ খানাৰ কাৰণে যোগাৰ হৈ গ'ল। এইফালে জুই জ্বলাব খুজিছে। খৰি চা বাকী যেনক খৰি ইণ্টাৰেষ্টেড চা খৰিটো চা কিমান লাম্বা। আজি হ'ব না নাই শেষ? হা খৰিটো চা কিমান দীঘল। ইফালে আমাৰ কামো শেষ হ'ব যাই আছে। এতিয়া আৰু এইটো হাৱাৰ টিংটো দিলেই হ'ল। মাংসটো আনিব গ'লে না মাংসটো ইয়াতে ওচৰত আছে, এইটো দোকানত আছে মাংসটো বাৰু মই আনিব যাই আছোঁ ৰ। মাংস নিব আহিছোঁ এতিয়া বৰ্তমান। ইয়াৰ বডি চা বডি দে মাংসটো কাটে আমাৰ। আমি বৰ্তমান 2 কেজি 1.5 কেজি লৈ লওঁ। ভালকৈ বঢ়িয়া সৰুকৈ অলপ মিডিয়ামত কাটিলে হ'ল আৰু মাংস 850 হ'ব বোলে। অঁ চাওঁতো চেলেঞ্জ চাওঁ, এই চেলেঞ্জটো থাকি যাব আৰু এই চেলেঞ্জটো থাকি যাব পুৰা। 877 অলপমান বাকী 850 একুৰেট হৈছে। এইখিনি বজাৰ কৰি ল'লোঁ, এতিয়া যাই আছোঁ। এইখিনি বজাৰ কৰি ল'লোঁ আৰু মিঠাতেল, পিঁয়াজ, আলু, তাৰপিছত মাংসটো 1.5 কিলো লৈ ল'লোঁ। এতিয়া চৌকাত জুই লাগি আছে। ভাতটো কিয় দিয়া নাই? বোলে কামটো আমাৰ সম্পূৰ্ণ হ'লেই আৰু কামটো হোৱাৰ লগে আমাৰ খানাটো হোৱাৰ লগে খানাটো খাব লাগিব। এইফালে মাংস আহিছে, চব যোগাৰ হৈছে, চাউল আহি গৈছে, গোটেইখিনি ৰেডি হৈ গৈছে গাইছ। এইটো আমাৰ কেৰাহী বহি গৈছে মাংস বনোৱাৰ কাৰণে। মাংস বনাবি না আগতে দালি বনাই কিনে ক'ত থবি? মাংস বনাবি না? দালিটো বনাই লওঁ বাৰু। ভাতটো আছে আৰু
দালি বনাই ল'ব এই ভাঙি যাব কেৰাহী এনেকৈ থৈ মানুহ এই শকত মানুহগিলা কৰি থাকে মানে নিজে নৰি আনক কবাইছে নিজে পাৰোঁ চব কামে কৰিব পাৰোঁ চব কামে কৰিব পাৰোঁ এনেকুৱাকৈ নকবি আমাৰ টিং লগা হৈ গ'ল টিং লগা কি আৰু অলপমান পাৰ্টি টিং লগাৰ কাৰণে পাৰ্টি হৈ গ'ল এতিয়া মালিককে টিং উঠাব দি আছে পিঁয়াজ দিয়া হৈ গৈছে মাংস দিবৰ কাৰণে খাব নাপায় কি খাই আছ তই এতিয়া মাল খাই আছে কিবা এইটো মদ এইটো মদ পুহি থোৱা মদটো খাই আছে পাৰ্টিত আজি এইখিনি ভাতৰ মাৰকে মদ বুলি কৈছোঁ দেই মই অলপ ঘৰত আহিছিলোঁ এতিয়া ঘৰৰ পৰা এতিয়া যাই আছোঁ খানা খাব লাগি টেঙা লৈ ল'লোঁ গাড়ীত টেঙা আছে এইটো হ'ল আমাৰ গাঁও টেঙা দুটা লৈ আহিলোঁ টেঙাই নাই তহঁতৰ ককাৰে দুটা আছিলা এতিয়া আমাৰ খানা কাৰণে পূৰা ৰেডি টেঙা দুটা লৈ আহিছোঁ মানুহ আছোঁ আমি 7-8জনমান আছোঁ মানুহ কি হয় টেঙা দুটা দি কি হ'ব দিব খোজা নাই মানে টেঙাটো কি কওঁ আৰু খানা হৈ গ'ল এই মাংস কি হৈ গৈছে দেখোন মাংস কালাৰ বেলেগ হৈ গৈছে দেখোন কিয়া মাংস দেখোন ভেটামি হৈছে আৰু অলপ আগতে উঠাব লাগিছিল বস্তুটো ঘৰৰ মালিকে মাংস কম হ'ব বুলি ভাবি আছে কিন্তু 1 পিচমান খাই চাব লাগিব এনেকৈ হ'লে কেনেকৈ হ'ব 1 পিচ খাই চাব লাগিব ঐ বাপা ঐ খাই চাওঁটোৱে মেইন সৰু চাই 1 পিচ খাই চাওঁ ৰ কোনো নহওঁতে না কি এক পিচ খাই চাওঁ গাইছ চিকি নহওক ঠিক আছে বাৰু দালিটো চাওঁ দালিটো ঠিক নহ'ল দালিটো ভাল নাই ভাতটো গোটাই আজি খানাটো হৈ গ'ল খানাটো আজি খাৱাটো ফাইনেল দেখাইছোঁ ধুৰবাই পূৰা খালা ইমান চবতকৈ লাষ্টত ধুৰবা বহুত খালা আজি মানে আমাৰ টিমৰ ভিতৰত বহুত খায় মানে গাইজ এনেকুৱা খায় পূৰা মানে এইফালে আছে ইও খাই আছে বহাৰ পৰাই উঠে নাই মানে গাড়ীত 3জন আহিছে 3জন ভাই লোক খবৰ কেঁচা এতিয়া আমি বাঁহ আনিব আহিছোঁ এতিয়া কুকুৰে বহাই গৈছে গাড়ী আৱাজ শুনা পাই কোনফালে নিয়া হয় চাই লওঁ এইখিনি বাঁহটোৱে নিব আহিছোঁ আমি বৰ্তমান এই বাঁহখিনি নিব আহিছোঁ আমি 3জন আছোঁ এই বাঁহখিনি আমি এতিয়া নিব আহিছোঁ কোনফালে নিয়া হয় কিমান টাইমত নিয়া হয় সেইটো আৰু চাই দেখাই আছোঁ আপোনালোকক বাঁহটো কিহৰ কাৰণে লাগে জানা না গাইজ জল্দি লওঁ ইয়াৰে বাঁহখিনি মানে পেণ্ডেলত ইউজ হয় গাইজ পেণ্ডেলৰ কাৰণে কাটা গৈছে এইখিনি বাঁহ হা কাৰোবাৰ যদি বাঁহ আছে আমাক জনালে হ'ল কমেণ্ট কৰি জনালে হ'ল মানে 200-300 বুলি কাটি দিম আমি 200-300 যিমান আছে বাঁহ পূৰা কাটি দিম যদি আছে আমাক লগা আছিল কমেণ্ট কৰিলে হ'ল আপোনালোকে কমেণ্ট কৰিলে জনালে হ'ল ইমিডিয়েটলি কাটিম মানে পূৰা লগা হৈ আছে গাইজ কাম কৰি থকা ভিডিঅ' দিয়া ইমান সহজ নহয় এডাল গাছ আছে এনেকৈ কষ্ট হয় মানে কাম কৰাই জানে যোনে হাজিৰা কৰি বেছি সি গম পায় বাৰু ষ্ট্ৰাগল কি হয় মানে ষ্ট্ৰাগল কাম কৰি খোৱা মানুহ দুখীয়া মানুহ কথা দুখীয়াই গম পায় এতিয়া আমি বাঁহ কৰি আছোঁ বৰ্তমান ইমানখিনি ওজন কষ্ট সেইটো কাৰণে ভিডিঅ'ৰ কণ্টেণ্ট কি দামীগিলা দামী দেখাব আমি এতিয়া যিকোনো দেখাইছোঁ শাক ভাজা হ'লে দেখাব লাগিব উপায় নাই ত' ভিডিঅ'টো মেইন বাঁহটো এতিয়া আমি লোড দি আছোঁ ক'ত যা টিউশ্যন অ'কে টিউশ্যনত যাব এইফালে চিষ্টাৰে আজিৰ ভিডিঅ'টো এইখিনিতে চাই এতিয়ালৈকে যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিলে হ'ল ছাবস্ক্ৰাইবটো মেইন ছাবস্ক্ৰাইব এটা কৰিলে হ'ল আৰু নে কি গাইছ আৰু যিটো কি ক'লোঁ বাঁহৰ কথাটো আপোনালোকে নাম্বাৰটো নাম্বাৰ দিব কমেণ্ট মেইল কৰিলে হ'ল হা নাম্বাৰটো মোৰ বাৰু দিয়েই আছে চাগে আপোনালোকে কণ্টেক্ট কৰিলে হ'ল থেংক ইউ আজিৰ কাৰণে বাই